কামাখ্যা মন্দিৰত আৰু কামাখ্যা মন্দিৰত বৰ্তমান চলি আছে মনসা পূজা দেওধনী উৎসৱ অম্বুবাচীৰ পিছত ইয়াত দেওধনী উৎসৱ পালন কৰা হয় মনসা পূজা পালন কৰা হয় আৰু ইয়াত সমগ্ৰ এই যি কামাখ্যা মন্দিৰ ভক্তৰে উপচি পৰিছে কামাখ্যা মন্দিৰ আমি দেখুৱাব বিচাৰিছোঁ সমগ্ৰ পৰিৱেশ কেমেৰা পাৰ্চন কল্পক মই অনুৰোধ জনাম মন্দিৰৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ শ্ৰাৱণ মাহৰ ভিতৰত এইটো পূজা হয় আৰু মা মনসাৰ পূজা হয় এইটো বিশেষভাৱে আমাৰ ইয়াৰে যিটো লোকাচাৰৰ ভিতৰত যিসকল পাণ্ডা আছে তেওঁলোকে কৰে তেওঁলোকে বিশেষকৈ ক'ব পাৰিব চুকি মই এটা পাৰিব্ৰাজিক সন্যাসী সেই হিচাপে মই অলপমান ব্যাখ্যান দিব পাৰিম অলপমান ব্যাখ্যানৰ ভিতৰত ৰৈছে আদি প্ৰাচীন কালৰ পৰাই দেওধনী মেলা আহি আছে দেওধনী অৰ্থ হৈছিলে ধনী ধনীৰ মাধ্যমে দেৱীক পোৱা যায় ধনীৰ মাধ্যমতে আমাৰ এই দেওধাবিলাকে এই ধনীটো শুনি তেওঁলোকে মানে নাচে আৰু নাচাৰ লগতে তেওঁলোকৰ দেৱ দেৱীবিলাক তেওঁৰ ওপৰত আহি যায় আৰু আজি ৰাইজৰ কাৰণে মনসা চবকে আশীৰ্বাদ দিয়ে গতিকে এইটো ডাঙৰ মেলা এটা আমাৰ হিচাপতে গোটেই বিশ্বৰ এটা আটাইতকৈ ডিফাৰেণ্ট মেলা এইটো য'ত মানে ইমান দেৱ দেৱী এক সংগতে নাচে আৰু এক লগতে মানে তেওঁলোকে ক'ব পৰা হয় গতিকে মই এইটো জনাইছোঁ যে এই মেলাত বেছিকৈ মানুহ আহিব লাগে আৰু তেওঁলোকে আশীৰ্বাদ প্ৰাপ্ত এই বছৰ ভক্তৰ ভিৰ কেনেকুৱা এতিয়াতে আৰম্ভ হৈছে মই আশা কৰোঁ অহা 2 দিনৰ ভিতৰত লাখ লাখ মানুহ হ'ব কেইদিন ধৰি চলে পূজা 3 দিন চলে ধন্যবাদ তাৰ পৰা জানিব বিচাৰিছোঁ সমগ্ৰ পৰিৱেশৰ বিষয়ে আজিৰ এই মনসা পূজাৰ বিষয়ে আৰু ইয়াত বৰ্তমান উপস্থিত আছে কেইজনীমান ভক্ত আমি তেওঁলোকৰ পৰা জানিব বিচাৰোঁ মানে ক'ৰ পৰা আহিছে আজি মনসা পূজাৰ দুমাহী কালিৰ পৰা ফাৰ্ষ্ট ডে ষ্টাৰ্ট হ'ব কালিৰ পৰা চাব লাগিলে মনসা পূজা ইয়াতেতো কামাখ্যাত ফাৰ্ষ্ট এনেকুৱাই মাইৰ পৰা ষ্টাৰ্ট হয় এবছৰৰ মূৰে মূৰে আহে আৰু ভাল লাগে এই বজাত আহিছে আমি 4টা বাজিছে আজি কি চালে আজি বেলেগতো চাব লগা একো নাই দেৱধনী হয় দেৱধনী নাচে আপোনাৰ কেনেকুৱা একেই আৰু ইয়াৰে কামাখ্যাই 3 দিন ধৰি হয় আজিৰ পৰা আৰম্ভ হৈছে বাকী কেইদিন কি হ'ব ভাল লাগিব আৰু মানে বিশেষ কাৰ্যসূচীৰ ভিতৰত কি হ'ব মানে দাও থাকিব ৰাস কৰিব ঠিক আছে থেংক ইউ মনদেৱ শৰ্মা উপস্থিত আছে আৰু আমি তেওঁৰ
আপোনাৰ পৰা জানিব বিচাৰিছোঁ মনসা পূজাৰ বিশেষত্ব আপুনি জনাব নেকি মনসা পূজাৰ বিশেষত্ব? মনসা পূজা মানে আমাৰ সংক্ৰান্তি, আমাৰ শাওণ ভাদ সংক্ৰান্তি আজি মনসা পূজা আমাৰ আৰম্ভ হৈছে প্ৰতি বছৰে হয় সংক্ৰান্তি। আজি আমাৰ মনসা পূজা আমাৰ ৰাজ্যত একেবাৰে বিৰাট ডাঙৰ পূজা মনসা মা বিচাহৰি বুলি কয়, মা মনসা, কোনোবাই কয় জাক মাতা, কোনোবাই কয় বিচাহৰি মা, মনসা মা, চবটি এটা মনসা মা, বিচাহৰি মা, জাক মাতা চব এটা। আজি হৈছে আপোনাৰ 17 আগষ্ট সংক্ৰান্তিৰ দিনা আৰু আপোনাৰ শাওণ ভাদৰ সংক্ৰান্তিৰ দিনা পূজা হয়। সেইটো খুব বিৰাট বিশেষ পূজা আৰু মানুহে ৰাতিপুৱা এনেদৰে অতি উলহ মালহেৰে মা কামাখ্যা ধামত আয়োজিত হয় মনসা পূজাৰ লগতে দেওধনী উৎসৱ। মনসা পূজা 3 দিন ধৰি চলি থাকিব। মোৰ সহযোগী সৌৰভৰ সৈতে মই কল্পজ্যোতি শইকীয়া, মোৰ লাইফ। ধন্যবাদ।